নমস্কাৰ বন্ধুসকল মই সংগীতা আপোনালোক সকলোকে মোৰ চেনেল ষ্টে ষ্টাইলিছলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকলৈ লৈ আনিছো আপোনালোক সকলোৱে চাবলৈ বিচাৰি থকা এটা ভিডিও যেটো হৈছে মোৰ ব্লাউজ কালেকচন বহুতে কমেন্ট কৰিছে ব্লাউজৰ কালেকচন দেখুৱাবা বুলি আৰু এটো সম্ভৱ মোৰ ব্লাউজ কালেকচন পাৰ্ট 4 হয় মই অলৰেডি 1 2 আপলোড কৰিছো 3 আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই তেনে ওপৰত আই কাৰ্ডত আপোনালোকে লিংক পাই যাব আৰু তলত ডেসক্ৰিপচন বক্সত লিংক পাই যাব আপোনালোকে চাব পাৰিব যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে সকলোকে মই স্বাগতম জনালো আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব তলত থকা বেল বাটনটো হিট কৰি অল কৰি থব যাতে মই বনোৱা সকলো ভিডিঅ নটিফিকেশন আপোনালোকে সকলোতকৈ সোনকালে পায় আৰু আজিৰ ভিডিঅটোত মই অকল মোৰ ব্লাউজৰ কালেকচন দেখুৱাই নহয় মই লগতে কিছুমান মোৰ টিপস আইডিয়া আপোনালোকৰ লগত শেয়াৰ কৰিম কেনেদৰে মই এই ব্লাউজ কিনি চিলাইছিলো কেনেকুৱা কি টিগ্ৰাম আইডিয়া মই লগাইছিলো সেইবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিম এণ্ড আশা কৰো আপোনালোকৰ হেল্প হ'ব এই আইডিয়াবোৰৰ পৰা সো আৰু বেছি কথা নকম বলক আজি মেইন ভিডিঅটো ষ্টাৰ্ট কৰি দিও সো লেটস গেট স্টাৰ্টেড ফাৰ্ষ্ট যেটো ব্লাউজ হৈছে হেতু হৈছে এইটো এটা মুগা কালাৰ ব্লাউজ হয় মোৰ যেটো মুগা কালাৰ কাপোৰ আছিল মানে টস মুগাৰ কাপোৰ আছিল সেই কাপোৰৰ ব্লাউজটো বেছি দীঘল নহয় যেহেতু পাটৰ কাপোৰে হওক বা মুগাৰ কাপোৰে হওক ব্লাউজটো বেছি ডাঙৰ নিদিয়ে চিলাবলে সো এইকাৰণে মই কি কৰিলো এক্সট্ৰা এটা কাপোৰ কিনিলো যেটো আজিকালি ইজিলি अवेलेबल থাকে সকলোতে পোৱা যায় মই গুৱাহাটীত গণেশগুৰি পৰা কিনো নাবা ফেন্সি মাৰ্কেটৰ পৰা কিনো তেজপুৰত থাকোতে তেজপুৰটো अवेलेबल থাকে মই পাইছো কিনিছো সো যত থাকে আপোনালোকে তাতে আপোনালোকে নিশ্চয় বিচাৰি পাই যাব এনেকুৱা কিছুমান কাপোৰ এটো হৈছে মুগা কালাৰ কাপোৰ এক্স্যাক্টলি কি কাপোৰ হয় এটো ময়ো ক'ব নোৱাৰো কিন্তু মুগা কালাৰ হয় এটো মই জানো আৰু যেহেতু মোক মুগা কালাৰত লাগিছিল আৰু হাতখন দীঘল কৰি লাগিছিল তাতে মোক যেহেতু মোৰ মুগা যেটো মোৰ টস মুগা কাপোৰ হয় তাতে ৰেড কালাৰ অনলি ৰেড কালাৰ ফুল আছে সো এইকাৰণে মই ভাবিলো মই ৰেড কালাৰ পটি এটা লগাও আৰু যেহেতু পটি মোৰ ওচৰত अवेलेबल নাছিল সো এনেকুৱা কিছুমান পটি যেটো গুটেই মেখেলা চাদৰত লগাব পৰাকে কিনিবলৈ পোৱা যায় মই সম্ভৱ 400 টকাত কিনিছিলো আৰু এনেকে মই তাৰ পটিটো ইউজ কৰিছো আপোনালোকৰ যদি ওচৰত এনেকুৱা কিছুমান পটি সটি থাকে যিবোৰ আপোনালোকে মিলাব পাৰে কিছুমান মেখেলা চাদৰৰ লগতে এক্সট্ৰাকে আহে তো তেনেকে কিছুমান পটিও আপোনালোকে লগাই পেলাই দীঘল হাতৰ ব্লাউজ এটা চিলাব পাৰে মই এনেকৈ কৰিছিলো সো এইকাৰণে ভাবিলো আপোনালোকৰ লগতে শেয়াৰ কৰো আপোনালোকে এনেদৰে 400-500 টকাত ল'ব চাগে সম্ভৱ তেনেকে কিনি পেলাই এনেদৰে হাত দীঘলত লগাব পাৰিব বা গোটেই মেখেলা চাদৰটো লগাব পাৰিব কোনো কথা নাই কিন্তু মোক যেহেতু গোটেই মেখেলা চাদৰৰ কাৰণে নালাগিছিল সেইকাৰণে মই জাস্ট মোৰ হাতৰ কাৰণে কিনিছিলো আৰু লগাইছিলো এনেকৈ আৰু বাকি গোটেই ব্লাউজটো সিম্পল হয় ফ্ৰন্টত সুইট হাৰ্ট নেকৰ ডিজাইন হয় আৰু বেক সাইডে এনেকুৱা ৰাউন্ড টাইপৰ ডিজাইনৰ হয় আৰু ইয়াতে জাস্ট লটকন লগাই থোৱা আছে যাতে মানে এনেকুৱা এডজাস্ট এটা লগাই থোৱা আছে যাতে এডজাস্ট কৰিব পাৰে পিনিবলৈ কমফৰ্টেবল হয় বাকি একো নাই পাইপিং দিয়া আছে সিম্পল হয় বাট এনেকুৱা কিছুমান মানে যেহেতু হাতখন দীঘল হয় ইয়াতে পটি আছে বেছি ষ্টাইল কৰি দিও ভাল নালাগিব সেইকাৰণে বাকিখিনি সিম্পল ৰাখিছো জাস্ট এনেকৈ চিলাইছিলো তো আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে এনেকুৱা কিছুমান কালাৰফুল ব্লাউজৰ লগত এনেকৈ পটি লগাই পেলাই চিলাব পাৰিব যদি আপোনালোকৰ ওচৰত পটি अवेलेबल আছে সো এটো হৈছে মোৰ ফাৰ্স্ট ব্লাউজ মোৰ নেক্সট ব্লাউজটো হৈছে এইটো এটা মেৰুন ভেলভেট কালাৰ ব্লাউজ হয় যেহেতু উইন্টাৰ সিজন গৈছে উইন্টাৰ ৱেডিঙৰ কাৰণে মই এটা ব্লাউজ চিলাইছিলো এজো কাপোৰৰ লগত মিলাই পেলাই চিলাইছিলো কিন্তু এনেকুৱা কিছুমান মেৰুন কালাৰ ব্লাউজ আপোনালোকে বহুত কাপোৰৰ লগত মিক্স এণ্ড মেচ কৰিব পাৰে এই যেটো কাপোৰ হয় মই ফেন্সিৰ পৰা কিনিছিলো মই ডিজাইনটো দেখুৱাই দিও এনেকৈ ফ্ৰন্টত সেম মোৰ সকলো ব্লাউজতে ফ্ৰন্টৰ ডিজাইনটো প্ৰায় সেমেই থাকে মই চেঞ্জ কৰিব লাগিব তথাপিও এটো এনেকুৱা ডিজাইনৰ হয় আৰু এটো পুৰা ফিক্স এডাল মই লগাই দিছো আৰু বেক সাইডে বহুত ড আছে ভি টাইপত আছে আৰু তলত এটা ফুল লগাই থোৱা আছে আৰু ফুল স্লিপছও হয় ইয়াতে মই পটি লগাই দিছো একদম এডজত এনেকুৱা টাইপৰ পটি এটা লগাই দিছো যেটো মই ফেন্সিৰ পৰা কিনিছিলো কিনি পেলাই এনেকৈ লগাই দিছো আৰু ইয়াৰে এটা ফুল মই কাটি পেলাই ইয়াত লগাই দিছো আৰু এই ব্লাউজটো তলত আপোনালোকে দেখা পাব এনেকৈ বো টাইপৰ ডিজাইনত আছে এনেকৈ আপোনালোকে বান্ধিবও পাৰে নাইবা অপেনকৈ ৰাখিব পাৰে কোনো কথা নাই আৰু এইটো আছে ভি টাইপৰ ডিজাইনৰ যেটো মোৰ বিৰাটেই বেছি ভাল লাগিলে আৰু আজিকালি বহুত বেছি চলিও আছে আৰু এনেকুৱা টাইপৰ ভেলভেট কাপোৰ আপোনালোকে ব্লাউজ চিলাব পাৰে কাৰণ ঠাণ্ডা একদম বহুত বেছি গৰম লাগে এনেকুৱা ব্লাউজবোৰ পিন্ধিলে ঠাণ্ডা দিনৰ কাৰণে নেক্সট ইয়াৰৰ কাৰণে আপোনালোকে চিলাব পাৰিব যেহেতু এটা গৰমে আহিছে আৰু তো চিলাব পাৰিব এনেকৈ এনেকুৱা কিছুমান পটি লগাই দিছো আৰু গোটেই কাপোৰটো আপোনালোকক কেতিয়াবা দেখুৱাম বাৰু কিন্তু এতিয়া মই ব্লাউজটো দেখুৱাইছো বহুত ধুনীয়া হয় এনেকুৱা ডিজাইনৰটো আপোনালোকে চিলাব পাৰিব এনেকুৱা এটা ফিক্স দি দিলেও বহুত ধুনীয়া লাগে ইয়াতে কিবা কিবি লগাইও দিব পাৰে তেতিয়াও ভাল লাগিব গোল্ডেন কালাৰ কিবা কিবি ঝুমকা লগাই দিব পাৰে তেতিয়াও ভাল লাগিব কিন্তু মই সিম্পলকৈ ৰাখিছিলো সো এটো হৈছে মোৰ সেকেন্ড
নেক্সট যেটো ব্লাউজ হৈছে হেতু হৈছে এইটো এটা গ্ৰীন কালাৰ ব্লাউজ হয় আৰু ইয়াৰো হাতত এনেকে ৰেড আৰু গোল্ডেন কালাৰ ওয়ার্ক কৰা আছে সো এটো আপোনালোকে দেখাত এনেকুৱা লাগিছে যে পাটৰ টাইপৰ ব্লাউজ হয় কিন্তু এটো পাটৰ ব্লাউজ নহয় কিন্তু পাটৰ কাপোৰৰ লগত সাধাৰণতে ভেলভেটৰ বা পাটৰ ব্লাউজ পিন্ধিলে বেছি ধুনীয়া লাগে সো মোৰ কিছুমান কাপোৰ আছিল যোৰ লগত মই ভাবিছিলো সদায় যদি একেটাই পিন্ধো তেতিয়া অলপ ডিফাৰেন্ট নালাগিব সেমে লাগি থাকিব সেইকাৰণে ভাবিলো অলপ কন্ট্ৰাষ্ট কৰো তাৰ কাৰণে এটা ব্লাউজ লাগিছিলে আৰু মোৰ এনেকুৱা হাত মানে 3/4 স্লিভছৰ ব্লাউজ আছিল কিন্তু এবাৰ যেহেতু হাত দীঘল ব্লাউজো বহুত বেছি ট্ৰেন্ডত আছে সেইকাৰণে ভাবিলো চিলাও এটা তাৰ কাৰণে যেহেতু পাটৰ কাপোৰ কিনিলে বহুত বেছি কষ্টলি হৈ যায় সেইকাৰণে মই এখন ৰিহা কিনিছিলো এখন নহয় বহুতখিনি ৰিহা কিনিছিলো আৰু তাৰ পৰা মই এই ব্লাউজটো চিলাইছিলো যেটো দেখাত একেবাৰে পাটৰ কাপোৰৰ নিচিনা লাগে পাটৰে নিচিনা লাগে পাটৰ কাপোৰৰ লগত পিন্ধিলে আৰু তাৰ যেটো পটি হয় ৰিহাৰ লগত পটি দিয়ে ন তো এই পটিটো মই এনেদৰে অলপ ওপৰত অলপ তলত এনেকৈ লগাই দিছো আৰু ফুল স্লিভছ কৰি দিছো বহুত বেছি ধুনীয়া লাগে পিন্ধিলে বহুত ভাল লাগে ব্লাউজটো পিন্ধিলে আৰু ফ্ৰণ্টত সেম এক্স্যাক্টলি সেম হয় বাকি একো নাই আৰু যেহেতু ৰিহাখনত সৰু সৰু ফুল আছে ৰেড আৰু গোল্ডেন কালাৰ সেইকাৰণে এনেকুৱা গুটে গাতে সৰু সৰু ৰেড এণ্ড গোল্ডেন পৰিছে আৰু বেক সাইডে মই এনেকুৱা এটা লটকন দিছো যেটো ৰেড আৰু গ্ৰীন টাইপৰ কম্বিনেশনত হয় এনেকুৱা টাইপৰ ডিজাইনত দিছো যাতে বেক সাইডৰ দেখিবলৈ ভাল লাগে অলপমান আৰু এটো এটা গোল্ডেন কালাৰ দৰি হয় প্লাস মই এটা পাইপিং লগাই দিছো ৰেড কালাৰ সো যদি আপোনালোকৰ এনেকুৱা পাটৰ টাইপৰ ব্লাউজ এটা লাগে যেটো মানে পাটৰ কাপোৰৰ লগত আপোনালোকে পিন্ধিব পাৰিব তেনেহলে ৰিহা কিছুমান পোৱা যায় সম্ভৱ মই যেতিয়া ৰিহা কিনিছিলো মোৰ পৰা 400 টকা লৈছিলে সো 400 টকা লৈছিলে ব্লাউজটো চিলাওতে 500 টকা সো কমপ্লিট ব্লাউজ আৰু মানে ৰিহাখন মিলাই 1000 বুলি ধৰক আৰু এবোৰ কিছুমান সৰু সুৰা বস্তু ধৰি সো 1000 মান পৰি গৈছিলে বহুত ধুনীয়া লাগে সো পাটৰ ব্লাউজ এটা চিলালে বা ডিজাইনাৰ ব্লাউজ চিলালে তাতকে বহুত বেছি দাম লৈ লয় সো সেইকাৰণে আপোনালোকে এনেকুৱা কিছুমান ৰিহাৰ কাপোৰ কিনি পেলাই এনেকে ব্লাউজ চিলাব পাৰে যেনেকুৱা কাপোৰ আপোনালোকে লাগে তাতে চাই লব বুটাটো কেনেকুৱা কালাৰ হয় বুটাটো কম্বিনেশনত গৈছে নে নাই তেনেকে এটা কন্ট্ৰাষ্ট কৰিলে আপোনালোকে ব্লাউজ চিলাব পাৰিব এণ্ড এটো এটা প্লাস আইডিয়া মানে মই যেবোৰ ইউজ কৰিছো এবাৰ কাৰণে হেবু আপোনালোকৰ লগত শেয়াৰ কৰিছো সো এটো হৈছে ব্লাউজটো নেক্সট যেটো ব্লাউজ হৈছে হেতু হৈছে এটো এটা ব্লু কালাৰ ব্লাউজ হয় এটো আপোনালোকে নিশ্চয় ভাবিছে পাটৰ ব্লাউজ হৈছে কিন্তু এটো সেম হয় ৰিহাৰ পৰা চিলাইছো সিঙ্গল ৰিহাবোৰ যে পায় হেবুৰ পৰা চিলাইছো আৰু ইয়াতে গুটেই চাওক হাতখনত মই এবাৰ কি কৰিছো দুইটা জইন লগাই দিছো যাতে গুটেই হাতটো কভাৰ হৈ যায় এনেকুৱা টাইপৰ ডিজাইনত আছে ইয়াতে ৰেড গ্ৰীন আৰু পিংকত বুটা কৰা আছে যেটো সাধাৰণতে বহুত কাপোৰতে পোৱা যায় আৰু গুটেই কাপোৰটো আপোনালোকে দেখাতে কমছে শাইন এটা আছে ইয়াতে বাটন ষ্টৰি গৈছে শাইন এটা আছে সো কমপ্লিট পাটৰ নিচিনা লাগে যেতিয়া পাটৰ কাপোৰৰ লগত পিন্ধে মই কেইবাজোৰ কাপোৰৰ লগত মিক্স এণ্ড মেচ কৰিছো মই এখন বিয়াও খাইছিলো যদি আপোনালোকে মোৰ ব্লগ চাই তেনেহলে নিশ্চয় গম পাব মই এই ব্লগতো পিন্ধিছিলো আৰু এনেকুৱা টাইপৰ ডিজাইনৰ বহুত ধুনীয়া লাগিছে আৰু যদি ডাঙৰকে দিব বিচাৰে তেনেহলে আৰু ডাঙৰকে দিব পাৰে কাৰণ প্ৰতিটো ৰিহাখনত বহুতখিনিয়ে থাকে তো এইকাৰণে আপোনালোকে ইমানখিনিও দিব পাৰে সো যেনেকুৱা আপোনালোকৰ মন যায় তেনেকে দিব পাৰে যেহেতু মই ভাবিলো আধাখিনি মই প্লেন ৰাখো আৰু বাকিখিনি মই গোল্ডেন কালাৰ ৰাখো সো সেইকাৰণে এনেকুৱা এটা মই ব্লাউজ চিলাইছিলো ৰূপ মইটো লগাই দিওঁ মোৰ ব্লাউজবোৰ সাধাৰণতে পেডেড নাথাকে মই নৰ্মেলটো মানে পিন্ধো আৰু ইয়াৰ ডিজাইনটো অলপ ডিফাৰেন্ট হয় এনেকে প্লেন টাইপত ভি টাইপত হয় তাৰপিছত এখন প্লেন টাইপত হয় সো এনেকুৱা ডিজাইনত অলপমান ডিফাৰেন্ট কৰিছে এবাৰ মই আৰু ইয়াতে লটকনৰ হলদি মই এইটো লগাই দিছো অকমান ব্লু কালাৰ সো এনেদৰে মই গুটি ব্লাউজটো চিলাইছিলো আপোনালোকেও নিশ্চয় চিলাব পাৰে যদি আপোনালোকক অলপ ডিফাৰেন্ট কৰিব মন যায় মানে কালাৰ কন্ট্ৰাষ্ট কৰিব মন যায় বাট আপোনালোকৰ ওচৰত পাটৰ কাপোৰ নাথাকে তেনেহলে ৰিহা লৈ পেলাই ৰিহা এখন আপোনালোকে কাটি কৰি এনেদৰে চিলাব পাৰে তেতিয়াও বহুত ধুনীয়া লাগিব সো এটো আছিল মোৰ থাৰ্ড ব্লাউজ নেক্সট যেটো ব্লাউজ হৈছে হেতু হৈছে এটো ব্লাউজ আসলতে মই ৰিসেন্টলি এজো পাটৰ কাপোৰ কিনিছিলো বিয়াত পিন্ধিবলে হে পাটৰ কাপোৰৰ কাৰণে মই এই ব্লাউজটো চিলাইছিলো আৰু পাটৰ কাপোৰৰ যিবোৰ ব্লাউজ থাকে ন সাধাৰণতে বহুত কম থাকে তাৰ পাটৰ ব্লাউজৰ কাপোৰটো কাৰণ তাৰ পৰাটো কোনো পধ্যে হাত দীঘল নিচিলাই চিলাব নোৱাৰে প্লাস আপোনালোকে 3/4 চিলাব বিচাৰিলেও কিছুমানৰ কাৰণে নহয়গে কাৰণ মানে বহুত খিনচিন হলে 3/4 হ'বগে নহলে আপোনালোকৰ ইমানটো মানে হ'বগে সো এইকাৰণে মই কি কৰিলো মোক অলপ কন্ট্ৰাষ্ট টাইপত লাগিছিলে সেইকাৰণে মই কি কৰিলো ব্ল্যাক যেটো মই এটো অনলি এটো পাটৰ হয় মানে এই কাপোৰটো পাটৰ হয় এই যেটো পাটৰ কাপোৰ হয় ব্ল্যাক কালাৰ দিছিলে কাপোৰজৰ লগত মই এটো হাতত ইউজ কৰিলো বাকি মাজৰ যেটো কাপোৰ হয় এটো হৈছে বেলজিয়ামৰ কাপোৰ বহুত কম টকাতে পাই যায় সম্ভৱপৰ 100 টকা 200 150 এনেকুৱা ভিতৰত মিটাৰ কাপোৰ পাই যায়
তো এই মিটাৰ কাপোৰটো মই লৈ পেলাই মই কি কৰিলো কন্ট্ৰাষ্ট কৰিলো হাতখন মই এই পাটৰ দি দিলো আৰু ইয়াৰ লগত মই এটো দি দিলো মানে হোৱাইট কালাৰ কাপোৰটো দি দিলো যেতিয়া মই মন যাব হাত দিখন পিন্ধিব মন নাযাব তেতিয়া মই কি কৰিম ইয়া আধাখিনি কাটি পেলাই ইয়া পটিটো লৈ পেলাই মই ইয়াতে লগাই দিব পাৰিম অকনমান কষ্ট হ'ব কিন্তু কৰিব পাৰিম আৰু তেনেকে মই ভাবি পেলাই এটো কৰিছো নহলে মই বেলেগ এটা ব্ল্যাক কালাৰ ব্লাউজো পিন্ধিব পাৰিম কোনো কথা নাই তো এনেকুৱা কিছুমান ব্লাউজ আপোনালোকে চিলাব পাৰে যদি আপোনালোকৰ ওচৰত কালাৰটো এভেইলেবল নাথাকে বা হাত দিখন চিলাব মন কৰে তেনেহলে কন্ট্ৰাষ্ট কৰি তাৰ গুটে গাটো এনেকুৱা কাপোৰ এনেকে বেলেগ কালাৰ কাপোৰ লগাই লব পাৰে যদি আপোনালোকৰ বেলেগ কালাৰ লগাব মন নাযায় তেনেহলে সেম কালাৰ কাপোৰ হলেও আপোনালোকে লগাই লব পাৰিব দেখাত নালাগে যে আপোনালোকে পাটৰ লগোৱা নাই সো তেনেদৰে আপোনালোকে ব্লাউজ এটা চিলাব পাৰিব হাত দিকলে হওক বা থ্ৰী কোৱাৰ্টাৰ স্লিভছে হওক বহুত এনেকুৱা হৈ যায় যে থ্ৰী কোৱাৰ্টাৰ স্লিভছো নহয় আৰু পাটৰ ব্লাউজবোৰ আপোনালোকে ইমানটো চিলাইলৈ ইমান ভাল নালাগে তো সেই কাৰণে আপোনালোকে এনেকুৱা কিছুমান বেলজিয়াম কাপোৰ হওক বা তাতকে অলপ দামী কাপোৰ হলেও আপোনালোকে লগাই লব পাৰে তাৰ পিছত আপোনালোকে হাতটোত ইউজ কৰিব পাৰে মানে পাটৰ কাপোৰটো আপোনালোকে হাতত ইউজ কৰিব পাৰে আৰু ইয়াতে পটিটো আহিছে যেটো মানে পাটৰ কাপোৰৰ লগতে পটিটো আহিছিলে হেতু আহিছে আৰু বেক সাইডে মই এনেকুৱা টাইপৰ এটা হেৰি লগাই দিছো বাটনস লগাই দিছো গোল হয় আৰু ফ্ৰন্ট সাইডে এবাৰ অকনমান ডিফাৰেন্ট হয় বা মই অলপ এনেকুৱা টাইপৰ ডিজাইনত দিছো আপোনালোকে ধৰিব পাইছে যদি অলপ বেলেগ টাইপৰ ডিজাইনত দিছো কালি হে সেম প্যাটাৰ্নটোৱে বাট অকনমান ডিফাৰেন্ট আছে সো এটো হৈছে ব্লাউজটো যেটো মই ৰিসেন্টলি মোৰ যিখন বিয়া গৈছে তাৰ পাটৰ কাপোৰৰ লগত পিন্ধিছিলো নেক্সট যেটো ব্লাউজ হৈছে হেতু হৈছে এটো মই নাজানো এই ব্লাউজটো মই আপোনালোকক দেখুৱাইছো না নাই কিন্তু এটো ব্লাউজো মোৰ বিৰাট বেছি ভাল লাগে মই এটা মানে মোৰ ব্লাউজ কালেকচন হয় মই এটা গামুচা কাপোৰ কেনেদৰে কন্ট্ৰাষ্ট কৰিব পাৰি তেনেকুৱা এটা ভিডিও বনাইছিলো তাতে মই এই ব্লাউজটো পিন্ধিছিলো আৰু এই মুগা ব্লাউজটো মই এটা ভিডিওত পিন্ধিছিলো যেটোত মই মুগা কাপোৰ কেনেদৰে ডিফাৰেন্ট ষ্টাইলত পিন্ধিব পাৰি হেতু ওপৰত ভিডিও বনাইছিলো সকলোকেটা ভিডিওৰ মই লিংক ওপৰত আই কাৰ্ডত দি দিম আৰু তলত ডেসক্ৰিপচন বক্সতো লিংক পাই যাব সো আপোনালোকে চাব পাৰিব এই ব্লাউজটো মই তেতিয়া চিলাইছিলো যেটো মোৰ বিৰাট বেছি ভাল লাগে ষ্টাইলটো ইয়াৰ গুটে হাতখনত এটো ফুল স্লিভছৰ গুটে হাতখনত মই নেট লগাইছো জাস্ট এই তলত মই গামুচা পটি এটা লগাইছো যেটো হে কাপোৰৰ লগত পটিটো এভেইলেবল নাছিলে হেকাৰণে মই গামুচাখন কাটি পেলাই তাৰ পৰা এই পটিটো লগাইছো আৰু ইয়াতে মই উলমাই দিছো কেটামান লটকন যিকেটা গামুচাৰে বুঠা নিচিনা হৈছে আৰু এটো হৈছে জয়েন কৰি থোৱা আছে ইয়াৰ যেটো ব্লাউজৰ ষ্টাইল হয় হেতু সেম এনেকে ভি কাট তাৰপিছত এনেকে প্লেন টাইপত হয় আৰু বেক সাইডে এনেকুৱা টাইপৰ প্লেন হয় ইয়াৰ যেটো কাপোৰ হয় হেতু মই বেলজিয়াম টাইপৰ এনে তেনেকুৱা কিছুমান কাপোৰ হয় যিবোৰ সহজে আপোনালোকে দোকানত পাই যাব সো এনেকুৱা কিছুমান ডিজাইনত মই চিলাইছিলো ব্লাউজৰ ডিজাইনটো আপোনালোকে ধৰিব পাৰিছে চাগে আৰু এনেকৈ আপোনালোকে চিলাব পাৰে বাকি হাতখন নেটৰ দি পেলাই এনেকে পটি এটা লগাই দিব পাৰে তেতিয়াও বহুত ধুনিয়া লাগে মই পিনি কৰিটো আপোনালোকক দেখুৱাম তেতিয়া আপোনালোকে গম পাব এক্স্যাক্টলি কেনেকুৱা লাগে সো ইয়াত এটো মই কমপ্লিট এটা ভিডিও বনাইছো হেতু আপোনালোকে চাব পাৰিব এন্ড এনেকুৱা টাইপৰ হয় ডিজাইনটো ৰেড কালাৰ পাইপিং দি দিছো আৰু ফ্ৰন্ট মোৰ বেছিভাগ ব্লাউজে ফ্ৰন্ট ওপেনে থাকে বেক ওপেন নাথাকে কম ব্লাউজে থাকে যেবোৰ মই বেক ওপেন দিও কাৰণ মোৰ অলপ প্ৰবলেম হয় হুকসুবোৰ লগাবলৈ সেই কাৰণে আৰু পেডেটো নাথাকে মই অলৰেডি কৈছোৱে সো এটো ব্লাউজ আপোনালোকে নিশ্চয় চিলাব পাৰিব মোৰ বিৰাট বেছি ভাল লাগে ব্লাউজটো নেক্সট যেটো ব্লাউজ হৈছে হেতু হৈছে এটো আসলতে মোৰ এই কাপোৰজোৰ লগৰ ব্লাউজ হয় কিন্তু দুইটা একেলগে পিনিলে ইমান বেছি ভাল নালাগে তথাপিও এই ব্লাউজটো মই আপোনালোকক দেখুৱাম এটো এটা ব্ৰকেটৰ কাপোৰ হয় যেটো মই হাতত লগাইছো আৰু ইয়াৰ গাতে মই এই যেটো কাপোৰ হয় হেতু সেম কাপোৰটো লগাইছো আৰু ইয়াৰ ডিঙিটো মই পুৰা ওপৰলৈকে দিছো মানে হাইনেক টাইপৰ হয় হাইনেকো নহয় বোট নেকো নহয় মানে অলপ ওপৰলৈকে হয় আৰু গোল টাইপৰ ডিজাইনত আহে এন্ড ইয়াতে মই এনেকুৱা এটা কমপ্লিট মনি লগাই দিছো মানে এটা পুৰা নেক পিছৰ নিচিনা লাগে যেটো এক্সট্ৰাকে কিনিব পায় মইটো ফেন্সি পৰাই কিনছিলো আৰু এনেদৰে মই ইয়াতে এটো লগাই দিছো জয়েন যদি এটো নহল হয় তেতিয়া মই কি কৰিলো হয় ন তেতিয়া মই এটো অলপ ডিপ কাট দিলো হয় তেনেকেও কৰিব পাৰি বাট এনেকুৱা কিছুমান হেৰি লগালে কি হয় এটো আপোনালোকে এটো হিচাপতে লগাব লগা হয় যিমান দীঘল হয় চেইনটো যিমান হেৰি হয় সো বেছি ডিপ কাট আপোনালোকে দিব নোৱাৰিব তো এনেকুৱা কিছুমান চেইন লগাই আপোনালোকে মানে জয়েন কৰি দিলে বেলেগে চেইন বেলেগে ইয়াৰিংস পিনিবলৈ দৰকাৰ নাই ব্লাউজতে পুৰা এটাচ হৈ যাব সো এটো হৈছে এনেকুৱা ডিজাইনটো বাকি গুটে গাটো মই এনেকুৱা প্লেন কাপোৰটো দিছো আৰু বেক সাইডে এনেকুৱা সিম্পল বো এটা দিছো মই এনেকুৱা এটা বো বনাই দিছো মই গোল হয় গুটে গা মানে এটা ৰাউন্ড টাইপৰ ডিজাইনত আছে আৰু এটা জাস্ট বো আছে বাকি একো নাই আৰু এটো নন পেডেড হয় একো পেডেড নহয় বাট এনেকুৱা ডিজাইনত হয় যেটো বিৰাট বেছি ধুনিয়া লাগিছে মোৰ এন্ড এনেকুৱা টাইপৰ হেৰিত হয় সো এটো আপোনালোকে চিলাব পাৰে নিজৰ হিচাপত মানে কেনেকে আপোনালোকে হেৰি কৰি চিলাব বিচাৰে বাট এনেকুৱা কিছুমান আপোনালোকে কিনিবলৈ পাই যায় হেবোৰ আপোনালোকে লগাই লব পাৰে তেতিয়াও বহুত ধুনিয়া লাগে নেক্সট যেটো ব্লাউজ হৈছে হেতু হৈছে ব্লাউজবোৰ আপোনালোকে লেহেঙ্গাৰ লগতো চিলাব পাৰিব তেতিয়াও বহুত ধুনিয়া লাগিব এটো আসলতে মই ঘপককৈ প্ল্যান কৰিলো এনেকে যেহেতু গোল্ডেন কালাৰ হয় তেনে গোল্ডেন কালাৰ
কালাৰ মই যেটো লেহেংগাৰ স্কাৰ্ট আছে তাৰ লগত পেয়াৰ কৰিছিলো আৰু তেতিয়া বহুত ধুনীয়া এইটো হৈছে এইটো আচলতে মই বহুত বাৰ আগতে আপোনালোকক দেখুৱাইছোৱেই কিন্তু এইটো মই এইটো কাৰণে দেখুৱাইছো যে আপোনালোকৰ লগত এটা আইডিয়া শ্বেয়াৰ কৰিব পাওঁ এইটো যেহেতু এটা ভেলভেট ব্লাউজ হয় এইটো মই মানে স্লিভলেছ চিলাইছিলো কিন্তু এতিয়া কি হ'ল ঠাণ্ডা দিনত মোৰ স্লিভলেছ যেহেতু পিন্ধিব নোৱাৰো এনেকুৱা কিছুমান ব্লাউজৰ প্ৰয়োজনো হৈ যায় ভেলভেটৰ হয় যেহেতু মই ইয়াৰ গোটেই হাতখন ৰাখি থৈছিলো আৰু এতিয়া মোৰ যেতিয়া ঠাণ্ডা দিনত পিন্ধিব মন গ'ল তেতিয়া মই ইয়াৰ হাতটো লগাই ললো এনেকে ইয়াতে লগাই ললো আৰু তাৰপিছত মই নিজে লগোৱা নাই বাৰু চিলাব দিছো লগাই ললো এতিয়া মই এতিয়া ঠাণ্ডা দিনত ধুনীয়াকে পিন্ধিব পাৰো হাত দীঘলো যদি থলো হয় তেনেহলে হাত দীঘল কৰি পিন্ধিব পাৰিলো হয় তো আপোনালোকে এনেদৰে যেতিয়া ব্লাউজ চিলাব স্লিভলেছ তাৰ লগতে আপোনালোকে দীঘল কৰি বা আপোনালোকে যিটো হিচাপত লাগে সেইটো হিচাপত কাপোৰখন থৈ দিব পাৰিব হাতখন বনাই আৰু যেতিয়া আপোনালোকে পিন্ধিব মন যাব মানে এক্সচেঞ্জ কৰি পিন্ধিব মন যাব তেতিয়া আপোনালোকে হাতখন লগাই ল'ব পাৰিব হেনেকৈ আপোনালোকে কাপোৰবোৰ ৰাখিব পাৰে তেতিয়া মানে কনভিনিয়েন্ট হয় কেতিয়াবা প্ৰয়োজন হলে লগাব পাৰে নহলে এনেকেও ৰাখি দিব পাৰে সো হেতু এটা আইডিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছিলো বন্ধুসকল এয়াই আছিল মোৰ ব্লাউজৰ কালেকশ্যন মই আজিৰ এই ভিডিঅ'ত মোৰ ইমানখিনিয়ে ব্লাউজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো লগতে মই চেষ্টা কৰিলো কিছুমান আইডিয়া যিখিনি মই ইউজ কৰিছো মোৰ ব্লাউজৰ ক্ষেত্ৰত সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আশা কৰো আপোনালোকৰ হেল্প হ'ব এই ভিডিঅ'টোৰ পৰা আৰু যদি আপোনালোকৰ হেল্প হৈছে আৰু আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ মোক কমেন্ট কৰি নিশ্চয় জনাব এণ্ড ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে নিজৰ ফেমিলি বা ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব পাৰে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ ছাবস্ক্ৰাইব কৰি যাব তলত থকা বেল বাটনটো হিট কৰি অল কৰি থব যাতে মই বনোৱা সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলো নমস্কাৰ